তো বন্ধুসকল এই নদীখনক কোৱা হয় ৰবি নদী আৰু মানে এইফালে ডেম আছে, সেইটো কাৰণে পানী কম দেখিছে আপোনালোকে। আৰু মানে ইয়াতে পাঞ্জাৱ আৰু জম্মু কাশ্মীৰ বৰ্ডাৰ বুলি ক'ব লাগিব। আৰু এইফালে নদীখনৰ এইফালে পৰে পাঞ্জাৱ আৰু এইফালে পৰে জম্মু এণ্ড কাশ্মীৰ। আৰু আমি মানে পাঠানকোট টাউনত পাব হৈছোঁহে। আৰু ইয়াতে ইমান পাহাৰ। তো বন্ধুসকল আমি এতিয়া পাই গ'লোহি জম্মু কাশ্মীৰ আৰু এইখন টল গেট পাৰ হৈ আহিলোঁ এইফালে। আৰু টল গেট পাৰ হোৱাৰ লগে লগে মানে মোবাইলৰ মানে নেটৱৰ্ক একেবাৰে নাই। এতিয়া আকৌ নতুন চিম উলিয়াব লাগিব কৈছে। তো বন্ধুসকল ইয়াতে মানে চিম উলিয়াই ল'লোঁ জম্মু কাশ্মীৰ। এতিয়া গৈ থাকোঁ আৰু তো বন্ধুসকল বৰ্তমান আছোঁ আজি আমি পাঞ্জাৱত। আৰু পাঞ্জাৱৰ পৰা আজি যিহেতু ওলাই যাম আৰু মোৰ ফেভৰেট গানটোত মানে পাঞ্জাৱত অলপমান নাচিলোঁ গৈছোঁ লগা। তো বন্ধুসকল এতিয়া হৈছে 6:23 মানে 6:30 হওক আৰু এতিয়া ইয়াত ভালকৈ পোহৰ হৈছে আৰু উঠিছিলোঁ চাহ আহি গ'ল। তো নমস্কাৰ বন্ধুসকল, মই যাব ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল যোৱাকালি আমি ইয়াতে আছিলোঁ গুৰুদ্বাৰাত আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈছোঁ। আৰু আজি এতিয়া মানে ইয়াৰ পৰা জম্মু কাশ্মীৰ মানে জম্মুলৈ নহয়, জম্মু কাশ্মীৰ মানে যেনেকৈ বৰ্ডাৰলৈ ইয়াৰ পৰা মানে পাঞ্জাৱ আৰু জম্মু কাশ্মীৰ বৰ্ডাৰ 30 কিলোমিটাৰ আছে। পাই যামগৈ এতিয়া, অলপ গৈ থাকোঁ। তো বন্ধুসকল আমি মানে পাঠানকোট টাউনত পাব হৈছোঁহে। আৰু ইয়াতে ইমান পাহাৰ। জম্মুত কি হ'ব আৰু ইয়াতে পূৰা একদম ওখ পাহাৰ একেবাৰে। তো মানে বন্ধুসকল কি ক'ম, একেবাৰে ডিঙি শুকাই গৈছিলে, ইমান ওখ জেগা। এতিয়া ডাউন নকল মানে দেখি কাৰণে নেলাগে যে বহুত ওখ নিচিনা, কিন্তু যেতিয়া অটো চাইকেলখনেই আগলৈ নাযায়, জেগা হয়তো নামিবলগীয়া হৈছে, চলিবলগীয়া হৈছে। ডিঙি শুকাই গৈছে একেবাৰে। আৰু বন্ধুসকল এতিয়া মানে আমি আছোঁ পাঠানকোটৰ এখন পাঠানকোট টাউনত আছোঁ। ওখডোখৰ কেনেকুৱা লাগিলে? ওখডোখৰ কেনেকুৱা লাগিলে? এইডোখৰ হিমাচল আছিলে, হিমাচল প্ৰদেশ মানে এডোখৰ হিমাচল প্ৰদেশ আছিলে। তো বন্ধুসকল ডিঙিটো মানে কিবা লাগি আছে, তো সেইটো কাৰণে লাল চাহ লৈছিলোঁ। আৰু মানে আমাৰ তাৰ যোনটো সোৱাদ চাহ ইয়াত মানে অলপো একো নাই। কেনেকুৱা লাগিছে ইয়াৰ চাহ? একো ভালে নাই লগা নাই। তো বন্ধুসকল পাঠানকোট ফালৰ পৰা আহি এতিয়া আমি পাই গ'লোহি কাশ্মীৰ টু কন্যাকুমাৰী হাইৱে। মানে এতিয়া যোনটো ৰ'দত আমি উঠিম মানে এইটো মানে একদম কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে। এইফালে এতিয়া আমি পামগৈ জম্মু কাশ্মীৰ। আৰু বেছি দূৰ নাই ইয়াৰ পৰা, আৰু 11 কিলোমিটাৰ। চলো। তো বন্ধুসকল বৰ্তমান আছোঁ আজি আমি পাঞ্জাৱত। আৰু পাঞ্জাৱৰ পৰা আজি যিহেতু ওলাই যাম
আৰু মোৰ ফেভৰেট গানটোত মানে পাঞ্জাৱত অলপমান নাচি লওঁ গৈছোঁ লগা। তো বন্ধুসকল এই নদীখনক কোৱা হয় ৰবি নদী আৰু মানে এইফালে ডেম আছে সেইটো কাৰণে পানী কম দেখিছে আপোনালোকে। আৰু মানে ইয়াতে পাঞ্জাৱ আৰু জম্মু কাশ্মীৰ বৰ্ডাৰ বুলি ক'ব লাগিব। আৰু এইফালে নদীখনৰ এইফালে পৰে পাঞ্জাৱ আৰু এইফালে পৰে জম্মু এণ্ড কাশ্মীৰ। আৰু মানে প্ৰথম এইডোখৰত এইডোখৰত একো চেকিং নহয়, অলপমান আগত টোল গেট আছে। টোল গেটৰ তাৰ পৰা মানে চেকিং ষ্টাৰ্ট হৈ যায় আৰু তাতে মানে সকলো যেনেকৈ চিমবোৰ চেঞ্জ কৰিব লাগে মানে সকলো কাম তাতে কৰা হয়। তো ব'লক আমিও এতিয়া চিম চেঞ্জ কৰিব লাগিব। বন্ধুসকল সকলো ট্ৰাক দিছে ইয়াত আছে মানে ইয়াতে চেকিং হয় বুলি ক'ব লাগিব। আৰু JNK পুলিচ মানে জম্মু কাশ্মীৰ পুলিচ। প্ৰথম এণ্টাৰ হওঁতে আপোনালোকে এনেকৈ পাব। তো বন্ধুসকল আমি এতিয়া পাই গ'লোহি জম্মু কাশ্মীৰ আৰু এইখন টল গেট পাৰ হৈ আহিলোঁ এইফালে। আৰু টল গেট পাৰ হোৱাৰ লগে লগে মানে মোবাইলৰ মানে নেটৱৰ্ক একেবাৰে নাই। এতিয়া আকৌ নতুন চিম উলিয়াব লাগিব কৈছে, এইফালে ক'ৰবাত এতিয়া উলিয়াব লাগিব চিম উলিয়াই লওঁ। তো বন্ধুসকল ইয়াতে মানে চিম উলিয়াই ল'লোঁ জম্মু কাশ্মীৰ। তো এতিয়া গৈ থাকোঁ আৰু ইয়াতে মানে এতিয়া উলিয়াওঁতে মেলোঁতে মানে 12টামান বজাত আমি ইয়াত সোমাইছিলোঁ জম্মু কাশ্মীৰ। আৰু ইয়াত 3টামান বাজি গ'ল সকলো কামখিনি কৰোঁতে মেলোঁতে। কৰিবই লাগিব কাৰণ কেলৈ বহুত কথা আহি যায়, ইমান দূৰত আছোঁ। তো চলো কিবা কম লাগিছেনে? আৰু বন্ধুসকল আমি যোনখন চিম উলিয়ালোঁ মানে ইয়াত চিম দুই ধৰণে উলিয়াব পৰা যায়। মানে এখন অকল জম্মু কাশ্মীৰত চলাবৰ বাবে আৰু আন এখন ধৰক গোটেই অল অভাৰ ইণ্ডিয়াত চলাবৰ বাবে। আমি এতিয়া অল অভাৰ ইণ্ডিয়াখন উলিয়ালোঁ। चल रहा है बहुत बेया जाम लगे মানে মনোবল ইয়াত ট্ৰাক ক্ৰচিং হৈছে সেইকাৰণে ট্ৰেফিক ভিৰ। মইতো আগত ওলাই আহি দিলোঁ কিন্তু প্ৰভাত থাকি আহিলে ট্ৰেফিকতে আছে। ইয়াতে অলপমান ৰখি দিওঁ তাৰ কাৰণে। মনোবল প্ৰভাতক দেখিছে নে? এইটো মই তাৰপৰা আগত আহিলোঁ, তাৰ খবৰে নাই। এই মোক পিছফালে চাই আছে, এই পিছফালে মোক চাই আছে চাওক। তাৰ আগফালে আছোঁ মই, সি মোক পিছফালে চাই আছে। এই কাক চাই আছ তই? মাজে মাজে আকৌ ৰখি আছ শুনিব আগত মই ৰখি আছোঁ ইয়াত। দাদাকেইটামান তাত ৰখি আছে সুধিবি মই কেতিয়াবা আহি। অঁ ইয়াত ৰখি আছোঁ, তাৰপৰা এনেকৈ হাত দেখাই আছোঁ ন মই, তোৰ দেখি আছোঁ মাতি আছোঁ তই আহিছ বুলি আকৌ। আৰু বন্ধুসকল ইয়াৰ ৰাস্তাৰ কাম চলি আছে তো দেখিছোঁ পুৰা ভিৰ। তো বন্ধুসকল আজি আমি ইয়াতে ষ্টে কৰিম, মানে এই আমাৰ ভোলে বাবা মন্দিৰত লাগিব। আৰু এতিয়া দাদা দুজন লগ পাইছিলোঁ, ৰাতিপুৱা ভালকৈ ভিডিঅ' বনোৱা হ'ব। দাদালোকো ইউটিউবাৰে হয়, তো ভাল লাগিছে। এতিয়া কিবা এটা খুৱাওঁগৈ বুলি কৈছে, তো ওলাই গৈছোঁ তেওঁলোকৰ লগতে। তো বন্ধুসকল গধূলি এতিয়া আছোঁ আমি মন্দিৰত আমাক এতিয়া পুৰি আলু চব্জি দিয়া হৈছে।
বৰভাত এৰিয়াত শুই আছে মই এইফালে তেওঁলোকো হ'ল খাই বৈ আজৰি হ'লোঁ আৰু আজি আমি ৰখিছোঁ শিৱ মন্দিৰ কি খং ইয়াত জানেই চিমৰ কিমান প্ৰব্লেম আৰু বহুত কথা হয়তো অহাকালি ভিডিঅ'টোত ক'ম আজি ভিডিঅ'টো মানে বৰ বেছি ভালকৈ বনাব নোৱাৰিলোঁ মানে বহুত আপ আছেতো আৰু বহুত ভাগৰ লাগিলে মানে আজি একদম বিষাই যে তবিলাকিটা পূৰা মানে ই আছে এবাৰ উঠিছোঁ এবাৰ নামিছোঁ এবাৰ উঠিছোঁ এবাৰ নামিছোঁ এবাৰ উঠিছোঁ এবাৰ নামিছোঁ কি ক'ম আৰু কালিতো আৰু মানে অহাকালি মানে আৰু খাতৰনাক ৰাস্তা মজা মজা ভিডিঅ' এতিয়া পাই থাকিব ভয়ংকৰ ভয়ংকৰ ৰাস্তা আহি আছে তো ভয়ংকৰ উৎপাতো আহিব এতিয়া লাহে লাহে তো চাব আৰু সকলোৱে ধন্যবাদ